হিমালয়ৰ পাদদেশত অৱস্থিত কেদাৰনাথ মন্দিৰ হিন্দু ধৰ্মৰ অন্যতম পবিত্ৰ স্থান। ভাৰতৰ 12টা জ্যোতিৰ্লিংগৰ এটা কেদাৰনাথ ধাম মন্দাকিনী নৈৰ পাৰত সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৩,৮৫৩ মিটাৰ উচ্চতাত অৱস্থিত। প্ৰাচীন কালৰে পৰা তীৰ্থস্থান হিচাপে পৰিগণিত কেদাৰনাথ মন্দিৰৰ ইতিহাসৰ আঁৰত বিভিন্ন কাহিনী আছে। লগতে মূল কেদাৰনাথ মন্দিৰ কোনে কেতিয়া নিৰ্মাণ কৰিছিল সেয়া নিশ্চিত হোৱা নাই। এক পৌৰাণিক কাহিনী অনুসৰি পাণ্ডৱসকলে এই মন্দিৰটো নিৰ্মাণ কৰিছিল। কোৱা হয় যে মহাভাৰতৰ যুদ্ধত বিজয় হোৱাৰ পিছত পাণ্ডৱসকলে ভাতৃ কুটুম্বসকলৰ হত্যাৰ পাপৰ পৰা মুক্ত হ'ব বিচাৰিছিল, যাৰ বাবে ভগৱান শিৱৰ আশীৰ্বাদ লাভ কৰিবলৈ ইচ্ছা কৰিছিল। কিন্তু ভগৱান শংকৰে তেওঁলোকৰ ওপৰত ক্ৰোধিত হৈ আছিল আৰু পাণ্ডৱসকলক দৰ্শন দিব বিচৰা নাছিল। পাণ্ডৱসকলে শিৱক দৰ্শন কৰিবলৈ কাশীত যায় যদিও তাত শিৱক নাপায় আৰু ইয়াৰ পিছত হিমালয়লৈ যায়। ভগৱান শিৱই তাৰ পৰাও অন্তৰ্ধান হৈ উত্তৰাখণ্ডৰ গুপ্তকাশীত উপস্থিত হয়, কিন্তু পাণ্ডৱসকলে তালৈ গৈও ওলায়। পাণ্ডৱসকলক দৰ্শন নিদিবলৈ ভগৱান শিৱই মহৰ ৰূপ ধাৰণ কৰি আন আন জীৱ জন্তুৰ মাজত সোমাই থাকে। কিন্তু পাণ্ডৱসকলৰ দ্বিতীয় জ্যেষ্ঠ ভাতৃ ভীমে এই কথা অনুভৱ কৰি নিজৰ বিশাল ৰূপ ধাৰণ কৰি দুই পাহাৰত ভৰি মেলি দিলে। ভীমক দেখি বাকী সকলো জীৱ জন্তু পলালে যদিও মহ ৰূপত থকা ভগৱান শিৱ পলোৱা নাছিল। ভীমে মহাদেৱক চিনি পাই মহটোৰ পিঠিৰ ত্ৰিভুজ সদৃশ অংশটোত খামুচি ধৰি ক্ষমা ভিক্ষা খুজিলে। পাণ্ডৱসকলৰ ভক্তি আৰু দৃঢ়তা দেখি ভগৱান শিৱই প্ৰসন্ন হয় আৰু তেওঁলোকক পাপৰ পৰা মুক্ত কৰি দিয়ে। যিখিনি ঠাইত ভীমে শিৱক ধৰিছিল সেই ঠাইখিনিত পাণ্ডৱসকলে পূজাস্থল বনায়। সেই সময়ৰ পৰা শংখ আকাৰৰ পাথৰ কেদাৰনাথ মন্দিৰৰ গৰ্ভগৃহত আছে আৰু ইয়াক শিৱৰ ৰূপ হিচাপে পূজা কৰা হয়। ইয়াৰ পিছত বাকী যি স্থানত শিৱৰ মহৰূপী শৰীৰৰ অংশ সিঁচৰিত হৈছিল সেই ঠাইকেইখনত পাণ্ডৱসকলে মন্দিৰ নিৰ্মাণ কৰে। এইবোৰৰ ভিতৰত ভগৱান শিৱৰ মহৰূপী অৱতাৰৰ মুখ ৰুদ্ৰনাথত, বাহু তুংগনাথত, মধ্য মহেশ্বৰত নাভি, কালেশ্বৰত চুলি আৰু মহৰ কোচটো কেদাৰনাথত আৱিৰ্ভাৱ হৈছিল। এই 5খন স্থানক সামূহিকভাৱে পঞ্চ কেদাৰ নামেৰে জনা যায়। সময়ৰ লগে লগে পাণ্ডৱসকলে নিৰ্মাণ কৰা এই মন্দিৰটো বহু ঠাইত জৰাজীৰ্ণ আৰু ক্ষতিগ্ৰস্ত হৈ পৰে। তাৰ পিছত খ্ৰীষ্টাব্দ 8ম শতিকাত হিন্দু গুৰু আদি শংকৰাচাৰ্যই ইয়াক পুনৰ নিৰ্মাণ কৰায়। 1200 বছৰতকৈও অধিক পুৰণি কেদাৰনাথ মন্দিৰটোৰ বিষয়ে ভূতত্ত্ববিদসকলে দাবী কৰিছে যে এটা চুটি সময়ৰ কাৰণে চলা বৰফৰ যুগ অৰ্থাৎ আইচ এজত 400 বছৰ ধৰি এই মন্দিৰটো বৰফৰ তলত আছিল। কেদাৰনাথ মন্দিৰটো দুটা সুকীয়া ভাগত ভাগ কৰা হৈছে, যাক গৰ্ভগৃহ আৰু মণ্ডপ বুলি কোৱা হয়। ইয়াৰ গৰ্ভগৃহ পূজাৰ বাবে আৰু মণ্ডপ তীৰ্থযাত্ৰী আৰু দৰ্শনাৰ্থীসকলৰ সমাৱেশৰ বাবে। মন্দিৰটোৰ প্ৰৱেশদ্বাৰত থকা শূলটো ভগৱান কৃষ্ণ, পাণ্ডৱসকল, দ্ৰৌপদী, নন্দী, বীৰভদ্ৰ আদি দেৱতাৰ প্ৰতিমূৰ্তিৰে সজাই তোলা হৈছে। মন্দিৰৰ দুৱাৰৰ বাহিৰত ভগৱান শিৱৰ বাহন নন্দীৰ ভব্য মূৰ্তি এটাও আছে। লগতে কেদাৰনাথ মন্দিৰৰ ভিতৰত এটা শংকু আকৃতিৰ শিল গঠন আছে, যাক শিৱৰ সদাশিৱ ৰূপ হিচাপে পূজা কৰা হয়। কেদাৰনাথ মন্দিৰৰ স্থাপত্যৰ কথা ক'বলৈ গ'লে ইয়াক ভাৰতীয় ইঞ্জিনিয়াৰিঙৰ অন্যতম সুন্দৰ নিদৰ্শন বুলি ক'ব লাগিব। প্ৰতিকূল জলবায়ু পৰিৱৰ্তন আনকি উচ্চ উচ্চতাৰ পৰিস্থিতিৰ মাজেৰে ই অতি দীৰ্ঘদিন ধৰি জীয়াই আছে। মন্দিৰৰ বাহিৰৰ অংশ গ্ৰে কালাৰৰ শিলৰ বিশাল আকৃতিৰ টুকুৰাৰে তৈয়াৰ কৰা হৈছে, যিবোৰ অতি শক্তিশালী আৰু উচ্চ উচ্চতাৰ আনকি হিমবাহৰ গঠনকো মনত ৰাখি ব্যৱহাৰ কৰা হৈছিল। আচৰিত কথাটো হ'ল যে মন্দিৰৰ গঠনটো কোনো ধৰণৰ মৰ্টন ব্যৱহাৰ নকৰাকৈয়ে নিৰ্মাণ কৰা হৈছিল, যিটো এক কৃতিত্ব আৰু সেইবোৰ মাত্ৰ এনেদৰে ৰখা হৈছে যে ইটোৱে সিটোৰ মাজত সফলতাৰে আবদ্ধ হৈ পৰে। এই মন্দিৰৰ উচ্চতা 85 ফুট, দৈৰ্ঘ্য 187 ফুট আৰু প্ৰস্থ 80 ফুট। মন্দিৰৰ দেৱালসমূহ 12 ফুট ডাঠ আৰু অবিশ্বাস্যভাৱে শক্তিশালী শিলেৰে নিৰ্মিত। মন্দিৰটো সময়ে সময়ে বহু প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈছে, আনকি 2013 চনত হোৱা ভয়াৱহ বানে সকলো ধ্বংস কৰি পেলাইছিল যদিও মন্দিৰটোক স্পৰ্শ কৰিব পৰা নাছিল। কেদাৰনাথ মন্দিৰৰ আন এটা উল্লেখযোগ্য কথা হ'ল ইয়াত পূজা কৰা পুৰোহিত কেইজন কৰ্ণাটকৰ পৰা আহে আৰু তেওঁলোক ৰাৱাল সম্প্ৰদায়ৰ। লগতে যি ৰীতি নীতি বা মন্ত্ৰ জপ কৰে সেয়া অকল কানাড়া ভাষাত কৰা হয়।
মন্দিৰৰ মুৰব্বী পুৰোহিত যাক ৰাৱাল বুলি কোৱা হয় এই ৰীতি নীতিসমূহ সম্পন্ন নকৰে বৰঞ্চ তেওঁৰ সহায়কসকলক দায়িত্ব অৰ্পণ কৰা হয়। ইয়াত মুঠ 5জন পুৰোহিত থাকে আৰু তেওঁলোকক ৰোটেশ্যন কৰি প্ৰধান পুৰোহিতৰ উপাধি আগবঢ়োৱা হয়। যেতিয়া ভগৱান শিৱৰ প্ৰতিমূৰ্তিটো ওমকাৰেশ্বৰ মন্দিৰলৈ স্থানান্তৰ কৰা হয় তেতিয়া পুৰোহিতসকলেও ইয়াৰ সৈতে স্থানান্তৰিত হয়। অভাৱনীয় চৰম বতৰৰ বাবে কেদাৰনাথক যোৱাটো ইমান সহজ নহয়। সেইকাৰণে এই মন্দিৰটো মাত্ৰ 6 মাহৰ বাবে খোলা থাকে। প্ৰতি বছৰৰ এপ্ৰিল মাহৰ শেষৰ পৰা নৱেম্বৰ মাহলৈ ভক্তসকলৰ বাবে এই মন্দিৰ খোলা থাকে। ইয়াৰ এটা আশ্চৰ্যজনক ঘটনা হ'ল যে মন্দিৰটো যেতিয়া 6 মাহ বন্ধ থাকে তেতিয়া তাত কোনেও প্ৰৱেশ নকৰে। অৰ্থাৎ 6 মাহ মন্দিৰটো সম্পূৰ্ণৰূপে বন্ধ থাকে। তাৰ পিছতো তাৰ ভিতৰত থকা চাকি জ্বলি থাকে। বিশ্বাস কৰা হয় যে মন্দিৰ বন্ধ হৈ থকা 6 মাহ মন্দিৰৰ ভিতৰত দেৱতাসকলে শিৱক পূজা কৰিবলৈ আহে, যাৰ বাবে মন্দিৰৰ ভিতৰৰ চাকি 6 মাহলৈকে জ্বলি থাকে আৰু মন্দিৰটো চাফ চিকুণো হৈ থাকে। ফ্ৰেণ্ডছ, এই ভিডিঅ'টো যদি ভাল পাইছে তেতিয়া লাইক আৰু শ্বেয়াৰ কৰিব। আকৌ লগ পাম আন এটি ভিডিঅ'।